নাই নাই বোকাটো অকণমান বৰষুণ দিবলৈ দিছোঁ আজি এজাক দিছিলে বৰষুণ দেই মই আপাৰ আছামত আচলতে বিহু সন্মিলনত মই গান গাইছোঁ আজি আপোনালোকৰ ষ্টেজটোৰ পৰাই প্ৰথম হৈছে ধৰা পৰিছে কিন্তু ডেকাসকল দেই এবাৰ জোৰকৈ হাত চাপৰিটা দিয়কচোন ভাল লাগিছে ছোৱালীবিলাকে আকৌ এবাৰ ৰখি এটা মাৰকচোন চাওঁ নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে জি মনিজ লাইভ আৰু আপোনালোকে এই চেনেলটি আমাৰ ভণ্টি বা আপোনালোকে যিসকলে এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰি দিব নহ'লে কিন্তু বহুত ডাঙৰ কথা হ'ব নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ এয়া আমাৰ নবৈ লাষ্ট কৰি সেইফালে গৈছে তেওঁলোকে ব্লগত নোলায় নবৈ হয় পকলা পকলা কৈ থাকে মোক বেলেগ আৰু পকলা পকলা কৈ থাকে এইফালে চাই দিয়ক আকৌ হাই কৈ দিয়ক হাই আমি এতিয়া এফালে যাবলৈ লৈছোঁ মানে হেৰি যে আমি যে চেলেঞ্জ এটা কৰিছিলোঁ আইজনীবা লগত সেইটো ফালে যাম আজি কুচুম কৈলাশ আহিব তেওঁক চাবলৈ যাম ধুনীয়া লাগিছে ন এজনী নব দেই আজি প্ৰথম ব্লগত ওলাইছে মোক এজনী আমাৰ বৌ এদিন ওলাইছিলে সম্পূৰ্ণ ৰূপত ওলাইছিলে ফুলৰ বাগানেই বাগান চাওক এইজনী বৌ সেইফালে বৌ আছে আহি সুধিছে কোন একদম ঢেৰ ফুল আছে ফুল সুধিছে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আজি আমি তাত যাম কেনেকুৱা কি হয় পৰিৱেশ পৰিস্থিতি কি খুৱাই আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো শেষলৈকে A few hours later. আমি আহি সন্ধিয়া 5টামান বজাতে পালোহি 6টামান বজাতে পালোহি কিন্তু মানে ভিডিঅ'টো কৰা নহ'ল এতিয়া কৰিছোঁ আৰু কিন্তু মানে এতিয়া ধুনীয়া এটা মানে বতৰটো ভালেই কৰি আছে কিন্তু কুচুম দা আহিব অলপ দেৰি পিছত আহিব এতিয়া কিছুমান প্ৰগ্ৰেম আছে সেইখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক চাই ভাল পাব কাৰণ কুচুম কৈলাশ দাই কি কি ক'লে কি কি নাই কোৱা সকলোবিলাক আপোনালোকে দেখি থাকিব শেষলৈকে ভিডিঅ'টো চাই থাকিলেহে আমেজটো পাব আৰু দেখিছেনে একদম বতৰ সেমেকাই দিলে অলপ টাইমৰ আগত ভালেই আছিলে এতিয়া এনেকুৱা বতৰটো বেয়া কৰিছে কুচুম দা বোকা ডেন্সৰ কাৰণে ভাল হৈছে আৰু চবে বেয়া নাচিব কেনেকৈ নাচে কি কৰে ভিডিঅ'টো চাই থাকিলে গম পাবই আৰু তেন্তে চাই থাকক বতৰ কৰিছে ছোৱালীজনী গামখাৰু ক'ত পিন্ধিছে চাওক এইজনী আমাৰ ধুনু হয় আইজনী বা ছোৱালী এতিয়া আমি গৈ আছোঁ আইজনীবা ঘৰলৈ আকৌ আইজনীবা অকণমান মেকআপ কৰি দিওঁগৈ তাই নাচিব আৰু কোৰাছ গাব আৰু সেইটো কাৰণে অকণমান মেকআপ কৰি দিওঁগৈ আৰু আইজনীবা দেখিবলৈ অলপ কি আছে আপোনাৰ গায়ত্ৰী মহন্তৰ নিচিনা সেইটো চাওক কেনেকুৱা ছোৱালী ধুনু এইযোৰ কি পিন্ধিছা তুমি পাহৰি যাওঁ আৰু এতিয়া কুচুম কৈলাশ দা আহিছে আইজনীবাহঁতৰ ঘৰ মানে আইজনীবাহঁতৰ ঘৰলৈ আহিছে আৰু সোমাই পিনি ইয়ালৈ আহিব সেইটো কাৰণে মোৰ হাঁহিহে উঠিছে মোৰ ব্লগ এজনী বৌ হয় তাৰপিছত এজনী বা শাহু মা আৰু এজন ধুনু এতিয়া কুচুম কৈলাশ আহি পাবহি অলপ পিছত জি মনিজ লাইভ জি
জিমনি শইকীয়া বুলি সার্চ কৰিলেও পাব সবে চাই থাকক আৰু কুচুম কৈলা চাই পাবহি মানুহটো বহুত হৈছে এতিয়া সাবস্ক্ৰাইব কৰিবলৈ পাহৰি থাকিব বুলি তেন্তে বহুত এয়া চব মেকআপ মই কৰিছো কেনেকুৱা লাগিছে কব দেই আপোনালোকে দেখিছিলে নহয় এবাৰ যে আমি ব্লগ বনাইছিলো যে বা যে আমাৰ ঘৰলে যে গৈছিল আমাৰ তালে যে গৈছিলে আমি যে গোটেই মুখৰ ৰূপবোৰ যে কেনেকুৱা কৰিছিলো মনত আছে নাই আছে তোমাৰ কেনেকুৱা লাগিছে দেখিবলৈ ৰবা দেই পালেহি নেকি নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে জিমনিছ লাইভ আৰু আপোনালোকে এই চেনেলটি আমাৰ ভণ্টি ভাগৰ আৰু জিমনিছ লাইভ এই চেনেলটিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শেহতীয়াকৈ হলে বহু আন্তৰিক শুভকামনা যাচিছো আৰু আন্তৰিক ওলগ যাচিছো আৰু জিমনিছ লাইভ চেনেলটি যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে কৰি দিব আৰু সদায় আমাক লগ পাই থাকিব আৰু 1K সাবস্ক্ৰাইবাৰ এতিয়া মোৰ মানে সম্পূৰ্ণ হৈছে বেছি দিন হোৱা নাই আচ্ছা লগ পাই ভাল লাগিলে থেংক ইউ পুনৰবাৰ জিমনিছ লাইভ চেনেলটিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ বহু আন্তৰিক শুভকামনা যাচিলো আৰু আপোনালোকে যিসকলে এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰি দিব নহলে কিন্তু বহুত ডাঙৰ কথা হ'ব আজি প্ৰগ্ৰামত বোকা চলি যাব বোকা মেইন ঠিক আছে এতিয়া আপোনাৰ কেনেকুৱা লাগিছে কওক মোৰ ইউটিউব চেনেলত দিবলৈ ভাল লাগিছে বঢ়িয়া এইটো একদম বঢ়িয়া বঢ়িয়া ন এফালে কৈ দিয়ক কৈ দাদা এফালে কেনেকুৱা লাগিছে বিদ্যুৎ কৈ দিয়ক কেনেকুৱা লাগিছে কৈ দিয়ক বঢ়িয়া এ মজা এয়া কুচুম দা গৈছে বিহু তালে মানে ব্লগটো চাই থাকিব তেওঁৰ লাইভ প্ৰগ্ৰেম আপোনালোকক দেখাই আছো তেওঁ এইবাৰ প্ৰথম আপাৰ আছামলৈ আহিছে ইভাগে লোৱাৰ আছামত বহুত প্ৰগ্ৰেম কৰিছে কিন্তু আপাৰ আছামত এইবাৰ প্ৰথম কৰিছে নৰ'ব এইফালে কৈ দিয়ক আমি আজি বোকা চামগে বোকা নাচ এতিয়াতো ট্ৰেণ্ডিঙত চলি আছে গতিকেলৈ সেয়া নহয় উঠক আকৌ এইফালে তিলগন উপস্থিত হৈ গৈছে মানে একদম এতিয়া কুচুম দা উঠিব আৰু এজন মানুহ কুচুম দাক চাবৰ কাৰণে এজন মানুহ সেয়া নাচবোৰ কেনেকুৱা হ'ব আপোনালোকে চাই থাকিব আৰু কুচুম দা উঠিলেগে ধৰা পৰিছে কিন্তু ডেকাসকল দেই এবাৰ জোৰকৈ হাত চাপৰিটা দিয়কচোন ভাল লাগিছে ছোৱালীবিলাকে আকৌ এবাৰ ৰখি এটা মাৰকচোন চাওঁ আচ্ছা বঢ়িয়া নাই বোকাটো অকণমান বৰষুণ দিবলৈ দিছো আজি এজাক দিছিলে বৰষুণ দেই কিমান এটা গীত গাইছো যোৱা বছৰ এটা গীত লং লাইন শুনিছেনে লং লাইন আপোনালোকে শুনিছে লং লাইন আচ্ছা এতিয়া অকণমান আচলতে আপোনালোকে গম পায় আমাৰ নাগা আৰু আমাৰ অসম সীমান্তৱৰ্তী যিবিলাক এলেকা প্ৰায় নগা আৰু অসমীয়া মানুহৰ মাজত কেতিয়াবা সংঘাত দেখিবলৈ পোৱা যায় হয়নে বাৰু ৰাইজে কি কয় হয়নে নগা আৰু অসমীয়াৰ মাজত সংঘাত দেখিবলৈ পোৱা যায় বহুত কিবা কিবি ঘটনা ঘটি থাকে কিন্তু
বুৰঞ্জীয়ে কিন্তু এটাই কথা কয়, নগা আৰু অসমীয়াৰ মাজত আগৰ পৰাই এটা সম্প্ৰীতিৰ এনাজৰী আছে। যিহেতু আপোনালোকে গম পায় গদাপানী গৈ নাগালেণ্ডতে পলাই আছিলে, হয় নে বাৰু? হয়নে? গদাপানী গৈ নাগালেণ্ডতে পলাই আছিলে। আৰু গদাপানীৰ কথা নকওঁৱে, আমাৰ ডেকাসকলে যেতিয়া ঘৰত কেতিয়াবা মা দেউতাকৰ লগত কেতিয়াবা যদি ঠেচ লাগে, তেতিয়া কি বুলি কয়, মই নাগালেণ্ডলৈ গুচি যাম, ইমান দীঘল চুলি ৰাখিম, দাঢ়ি ৰাখিম, দীঘল গাড়ী চলাম, কয় নকয় বাৰু? কয় নকয়? ঠিক তেনেকৈ আচলতে মই নাগা আৰু অসমৰ মাজত এটা সম্প্ৰীতি এনাজৰীডাল একেই দৃঢ় হৈ থাকক বুলি আচলতে লং লেং গীতটি বনালো আৰু সেই গীতে গাব খুজিছো। এবাৰ জোৰকৈ হাত চাপৰি এটা দিয়কচোন, গাওঁ মই গানটো। তোক দেখিকে না মৰম লাগিলে, তোক দেখিকে না ভাল পাই পেলাইছে, মই যে গান ভয়াম না গাছো। ঠিক আছে, গানটো গাইছো। ৰাতিপুৱালৈকে লাগিব যাব কেনেকে আকৌ যদি মজাই চাওঁচোন, ডেকাসকলে আকৌ উত্তীৰ্ণ মাৰিব লাগে, চাওঁচোন কিমান কৰিব নোৱাৰে। বঢ়িয়া বঢ়িয়া। আচ্ছা, এটা এনেই বিহু গাই দিওঁ দেই সকলোৰে কাৰণে। এপাক অকণমান গাটো গৰম কৰি লওঁ, বিহু এটা গাইছো। এটা বিহু গাই লৈছো এনেই, যিহেতু বিহুলৈ আহিছো, সকলোৱে জনা এটা বিহু গীত গাই লৈছো। সকলোৱে সহযোগ কৰিব দেই। আৰু ছোৱালীবিলাক নাচনি, কিন্তু মোৰ লগত নাচিব লাগিব এতিয়া। আছেনে বাৰু ছোৱালীবিলাক? কোনে কোনে নাচিব? পোহৰ কৰক, এইপিনে পোহৰ কৰক, লাষ্টৰ পিনে আছেনে? লাষ্টৰ লাইট এইপিনে আন্ধাৰ কি হৈ আছে? আচ্ছা, বঢ়িয়া। এতিয়া ছোৱালীবিলাকে এবাৰ উকি এটা মাৰিব লাগে, চাওঁচোন দেই এবাৰ গান। নালাগে 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 যাব, বোকা হৈছে জানো ফিল্ডখন? অলপ অলপ ককাইটি কোৱা মতেতো বোলে বোকা হ'বলৈ দিয়া নাই, ভাইটি গোটেই মেচিন লগাই এফালৰ পৰা সিঁচি দিছো, কিন্তু লাষ্টলৈ অকণমান বেলেগ ধৰণৰ ব্যৱস্থা লোৱা হ'ব এনেকৈ কৈছে দেই। চ' আমাৰ আজি ঢিকাইপুখুৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকলৰ কাৰণে আকৌ এবাৰ জোৰকৈ উকি এটা মাৰকচোন। ৰাখিব লাগে, হয় নাই বাৰু? কিন্তু ককাইদেউহঁতি আচলতে এনেকুৱা বৰষুণৰ বতৰ, মইতো অথনি ধুমুহা হওঁতে বিহু নহ'ব বুলি ভাবি লৈছিলো। এনেকুৱা বৰষুণৰ বতৰত আচলতে ইমান কষ্ট কৰি ককাইদেউহঁতে বিহুখন আয়োজন কৰিছে, সেইকাৰণে আকৌ এবাৰ জোৰকৈ হাত চাপৰি এটা দিয়ক। কোনে কোনে গাব মোৰ লগত গাম এতিয়া? প্ৰথমতে ছোৱালীবিলাকে গাব নে ল'ৰাবিলাকে গাব সেইটো লাগে? যাৰ উকি ডাঙৰ হ'ব সেইটো হ'ব। আপোনালোকৰ হাত চাপৰি লাগিব আৰু গাম, ঠিক আছে? প্ৰথমতে ছোৱালীবিলাকে গাব। গাবলৈ নদে
আপোনালোকে এদিনৰ পৰা হাত চাপৰি এটা দিব পাৰে ধুনীয়াকে গাইছে গাইছেনে আপোনালোকে গাওক এবাৰ বঢ়িয়া গাইছে দেই ভাল লাগিছে এইটো এই মাজৰ ফালে আমি গোটেইখিনি একেলগে গাইছো কিন্তু হয়নে বঢ়িয়া এবাৰ গাইছো গানটো উৎপাত কৰি দিওঁ ডেকাসকলে পিছত মোক এৰি থৈ গুচি যাব লাগে যে হয় নাই বাৰু নালাগে 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 যাব নালাগে 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 যাব আচ্ছা জানে দেই মই গম পালো বহুত দিনৰ পাছত সুদীৰ্ঘ 3টা বৰ্ষৰ পাছত 3টা না 2টা এইবাৰ হয়তো 3টা হ'ল হ'লে 2টা বৰ্ষৰ পাছত আপোনালোকৰ মই আপাৰ আছামত আচলতে বিহু সন্মিলনত মই গান গাইছো আজি আপোনালোকৰ ষ্টেজটোৰ পৰাই প্ৰথম হৈছে মই ল'ৰা আছামতে গাই আছো আচলতে আৰু মোৰ লগত গাইছেনে আপোনালোকে নে নাচিছে নাচিবলৈ মই দিম এবাৰ মোৰ লগত গাব লাগে আকৌ এবাৰ অকল ডেকাসকলে গীতাৰ পুখুৰীৰ গোটেই ডেকাসকলে গাব লাগে মই ভাগ ভাগ কৰিছো এইপিনৰ ডেকাসকলে গাওকচোন আগে প্ৰথমতে মোৰ লগত গাওক ৰেডি নে 2 hours later. গুড মৰ্ণিং আমি উঠিছো 9টা কিমান কালি মজা লাগিলে কালি বেয়া নাছিলো আৰু দেই নাছিলা নাই কালি ধুনু শুই থাকিলে আমি নাছিলো বোকা বোকা ভিডিঅ'টো চালে আৰু বহুত ভাল লাগিলে তো আজি ভিডিঅ'টো ইমানেই আৰু এণ্ড কৰিছোঁ এনেকুৱা ভিডিঅ' আৰু পাই থাকিব চাই থাকিব সেয়াই আৰু আজিলৈ বাই বাই যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই বোকা বোকা